Hey guys, welcome back to my YouTube channel. আৰু আজি আছো মই মোৰ গাঁৱত নিজৰ ঘৰত এনে মই থাকো বাহিৰত মানে অলপমান বেংগলৰ সাইডে অলপ কিবা কামৰ কাৰণে তো পূজা বুলি আহিলো বহুত দিনৰ ঘৰলৈ তো আজি গাহৰি খাম বুলি ভাবিছো তাতটো পোৱা নাযায় তেনেকুৱা তো ৰাতিপুৱা গাহৰি আনিলো দিলো দেউতাক আধা কেজি আনিছে বেছি আনা নাই তো আজি গাহৰিকে খাম তো কেনেকৈ বনাও কি কৰো তো হেখালৈকে দেখাই যাম ভিডিঅ'টো চাই থাকিব তো সগাই আহি গলো দা চালৈ আজি মাংসটো বনাম আপোনাৰ হেতু ঔটেঙা আৰু গাহৰি মাংস সব পিস কেইটা ইমান ধুনিয়া লাল লাল চামৰা আৰু এয়া আছে চেংমৰা চেংমৰাটো বহুত ভাল লাগে খাই আৰু আজি ঔটেঙা গাহৰি চেংমৰা এইকেইটা মিক্স কৰি বনাম তো মছলা পাতি নিদু ডাইৰেক্ট নিমখ হালধি তেলো নিদু তো চাই থাকিব এতিয়া মই ঔটেঙাবোৰ কাটি লওঁ তো গাইছ ঔটেঙা মাজৰডোখৰ লৈছোঁ আৰু ওপৰডোখৰ বোলে কেহা কেহা লাগে তো ওপৰডোখৰ নিদোঁ এই মাজৰডোখৰ ল'ব আপোনালোকে এইটো এনেকৈ কাটি লওঁ আৰু ঔটেঙা যিটো বীজ লগায় যিটো যদি চুলিত লগায় আপোনাৰ কণ্ডিশ্যনাৰ শ্বেম্পু একো দৰকাৰে নাই এইটো চাগে জানেই চবেই চুলি বহুত পিছল হয় আৰু ধুনীয়া হয় গাহৰি মাংসটো ধুই আনিলোঁ আৰু প্ৰথমতে এতিয়া দিব লাগিব আপোনালোকে ঔটেঙাটো বইল আৰু ঔটেঙা সিজিবলৈ বহুত টাইম লাগে সেইটো কুকাৰত বইল দি লওঁ অলপ পানী দি তাৰপিছত মাংসটো এক্সট্ৰাকৈ বনাম এইটো প্ৰথম বইল দি লওঁ তো এয়া চেংমৰা ইমানটো ওলালে লেৰেলি গ'লগৈ তো চাই থাকিব গাইছ পিঁয়াজ কাটিলোঁ আৰু আদা নহৰু তাৰপিছত তাৰ বাহিৰে একো দিয়া নাই মছলা পাতিটো নিদিওঁ আগতে কৈছোঁ এয়াই দিম আদা নহৰু আৰু পিঁয়াজ গাহৰিত মছলা দিলে ভালো নালাগে তো চিম্পল ৰেচিপি হ'ব এইটো এয়া কেৰাহী পাতি দিলোঁ দুৰ্গা মা দৰ্শন কৰি এন্দুৰ চক চব গাহৰি খাবলৈ ৰখি আছে গোটেইখনে বিৰাট ধুনীয়া লাগিছে তোমাক কিবা এটা কওক গাহৰি বিষয়ে কি বুলি ক'ব গাহৰি বিষয়ে কি বুলি ক'ম মই গাহৰি নাখাওঁ মই বেয়া পাওঁ মোৰ ফালে নহয় এই কেমেৰা ফালে চাই এইটো ডাঙৰ এইটো অঁ কওক গাহৰি আনিলে কি হ'ব গাহৰি মই নাখাওঁ মই বেয়া পাওঁ একদম বেয়া পাওঁ গাহৰিটো কিয় বেয়া পায় মই মানে মাংসজাতীয় বস্তু বেয়াই পাওঁ মাছ ভাল পায় মাছ ভাল পাওঁ মই আহোম মানুহ হ'ব পাৰোঁ কিন্তু গাহৰিটো মই বেয়া পাওঁ এইটো আমাৰ সৰু ফেমিলি আৰু আছে আৰু এজন আছে আমাৰ মেইন বিগ বছ তো আপোনালোকক সকলোকে পাছত চিনাকি কৰাই দিম গোটেই এদিন বেলেগকৈ এটা ব্লগ দিম তো কোন হয় কি হয় চব ডিটেইলছে কৈ দিম তো আজি জাষ্ট এনেই সৰুকৈ ব্লগ এটা বনাইছোঁ বহুত দিন বনোৱা নাছিলোঁ তো সেইকাৰণে ভাবিলোঁ আজি খানাৰ ৰেচিপিটোকে দি দিওঁ সেয়াই আৰু গাইছ মাংসটো ডাইৰেক্ট ইয়াত ঢালি দিওঁ কেৰাহীত এয়া নিজৰ তেল দি মাছৰ তেল দি মাছ বনোৱা বুলি কয় যে গাহৰি তেল দি গাহৰি বনাম হৈ গৈছে এতিয়া ইয়াক হিলাই মানে মাংসটো লৰাই থাকিব লাগিব কিন্তু নহ'লে কেৰাহীত লাগি থাকিব তো লৰাই তেল ওলাব যেতিয়া পিঁয়াজ আদা নহৰু সকলো ভাজি দিম তাৰপিছত যেতিয়া পিঁয়াজটো ভাজি যাব তাৰপিছত আপোনাৰ চেংমৰা দি দিম চাই থাকিব ব্লগটো গম পাব তো এয়াই চিম্পল ৰেচিপি মাংস তেল এৰি দিছে মাংস পৰা তেল ওলাই দিছে আৰু এনেকৈ হিলাই থাকিব লাগিব মানে এয়া নহিলালে এয়া লাগি থাকে অলপমান অকণমান বহাব অলপ কমাই লৈছোঁ নহ'লে মাংস পেষ্ট আৰু তেলটো গোটেই গলিবলৈ শেষ হৈ থাকিব তো এতিয়া গাইছ মই ইয়াতে পিঁয়াজ ঢালি দিওঁ পিঁয়াজ ঢালি দিছোঁ তাৰপিছত আপোনাৰ এই আদা নহৰু আছে আদা নহৰুটো আপোনাৰ খুন্দি লৈছোঁ এয়া তাৰপিছত আপোনাৰ পিঁয়াজখিনি সিজালৈকে সিজাই থাকিব লাগিব নহ'লেতো কেৰাহীত মাংস লাগিয়ে যায় এতিয়ালৈকে মই নিমখ আৰু হালধি দিয়াই নাই পিঁয়াজটো একেবাৰে সিজি লওঁ তাৰপিছত নিমখ হালধি এনেকৈ দিম
সেয়াই আৰু চিম্পল। তো গাইছ এয়া নিমখ হালধি দি দিলোঁ, নিমখ হালধি দিয়া হৈ গ'ল। তাৰপিছত চেংমৰা ডাইৰেক্ট দীঘলে দীঘলে দিছোঁ, ইয়াত কোনো কাটা কাটি চিষ্টেম কৰা নাই। লাহত যেনেকৈ দিয়ে উঘালি আনি ডাইৰেক্ট মাংসত, চেংমৰা মই তেনেকৈ দিছোঁ। লাহত ঠিক এটা পাম আৰু অলপ পাছত ঔটেঙাটো ঢালি দিম তাতে। গাইছ এতিয়া ঔটেঙাটো দি দিওঁ ইয়াতে। গৰম গৰম খালে হয় মানে। চব গাইছ কালাৰটো ইমান ধুনীয়া লাগিছে। মাছ হৈ গ'ল। ইয়াতে এতিয়া ডাইৰেক্ট এই ঔটেঙা যে বইল কৰিছিলোঁ, ইয়াতে নিমখো আছে, ইয়াতে ডাইৰেক্ট পেনটোত ঢালি দিওঁ, কাৰণ এক্সট্ৰাকৈ বেলেগ পানী দিব দৰকাৰ নাই, কাৰণ ইয়াত পানীটো গৰম হৈ আছে। আৰু গাহৰি মাংস বহুত দেৰি সিজাই খাব লাগে, নহ'লে জানে আৰু সিজিবলৈ দি দিওঁ। তাৰপিছত আকৌ মাংসটো হোৱাৰ পিছত সাজৰ লগত খাই দিম। চাব আপোনালোকে, মজা লাগিব। মাংস ৰেডি হৈ গ'ল, পূৰা বইল নিচিনা হৈছে। আৰু এয়া হৈছে আপোনাৰ সাজ। তো এইটো বাকো আৰু মাংসৰ লগত সোৱাদ লওঁ। তো চাই থাকক মজাকৈ। তো গাইছ এতিয়া সাজৰ টেষ্টটো লওঁ, মাংসও টেষ্ট কৰোঁ। তো য়েছ, প্ৰথম মাংসটো খাই লওঁ, সিজিছেনে নাই। আৰু চেংমৰা দীঘলে দীঘলে দিছোঁ। বঢ়িয়া আছে, কিন্তু চেংমৰা অলপ বুঢ়া হ'ল, অলপ টান টান নিচিনা মানে লিকতা নিচিনা আছে। সেইটো খাওঁ। মিঠা আছে, ৰহি সাজ হয়, ৰহি সাজ পিয়ৰ মায়ে বনাইছে আমাৰ। মাংসটো ধুনীয়া হয়, গাঁৱলীয়াত এনেকৈ বনায়, গাঁৱৰ ষ্টাইল। খাবি তোৰ সেইখিনি এইটো মেইন পিচ, এইটো বঢ়িয়া পিচ। তো আজি সাজৰ মুখবাং হ'ব লাগে ভিডিঅ'টো। ঠিক আছে গাইছ, মই এইখিনি খাই এনজয় কৰোঁ। আৰু ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱালৈকে, মানে শেষলৈ চোৱা। अरे कहना क्या चाहते हो? ধন্যবাদ গাইছ মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে। তো যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে ইগনোৰ দ্য বেকগ্ৰাউণ্ড। যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো আজিলৈ বাই, নেক্সট ব্লগত আকৌ লগ পাম। মানে চাওঁ ভালকৈ অকণ মুখ বেঙাই দিম বুলি ভাবিছোঁ। চাওঁ, ঠিক আছে গাইছ, তেনেকৈ বাই।